ৰাতিপুৱাৰ চাহ কাপৰ সৈতে মই চন্দ্ৰালীয়ে লাৰ্ণ উইথ চন্দ্ৰালী ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জুন মাহৰ 14 তাৰিখ আৰু জেঠ মাহৰ 30 তাৰিখ। আজি এই বিশেষ দিনটোত আমি অসমীয়া ছবি জগতৰ দুগৰাকী প্ৰতিভাশীল নাৰীৰ হেৰুৱাবলগীয়া হৈছিলে। আজি এই দুগৰাকী নাৰীৰ মৃত্যু বাৰ্ষিকী। প্ৰথমগৰাকী হ'ল ইভা আচাও, যিয়ে 50-60ৰ দশকত কেইবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল। তেওঁৰ জন্ম হৈছিল 1940 চনৰ 10 এপ্ৰিল তাৰিখে শিৱসাগৰ জিলাত এটা সংস্কৃতিবান পৰিয়ালত। 1955 চনৰ ডিচেম্বৰ মাহত পিয়লি ফুকন নামৰ বোলছবিখনৰ জৰিয়তে অভিনয় জগতখনলৈ তেওঁ প্ৰৱেশ কৰিছিলে। তেখেতৰ অভিনয় প্ৰতিভাই ভূপেন হাজৰিকা দেৱৰ লগতে আন বহুতো চিত্ৰনাট্যকাৰক আকৰ্ষণ কৰিবলৈ সমৰ্থবান হৈছিলে। তেখেতে পিয়লি ফুকন বোলছবিৰ জৰিয়তে বহু জনপ্ৰিয়তা পাইছিলে আৰু ইয়াৰ উপৰিও তেওঁ 1956 এৰাবাটৰ সুৰ, 1958 চনত ভক্ত প্ৰহ্লাদ, 1959 চনত পুৱতি নিশাৰ সপোন, কেঁচা সোণ, 1961 চনত লাচিত বৰফুকন বগীতৰা, শগুন্তলা, 1962 চনত নৰকাসুৰ, নৰকৰ পত্নী মায়া, 1963 চনত মাটিৰ স্বৰ্গ, 1964 চনত মণিৰাম দেৱান লতিকা আৰু 1965 চনত প্ৰতিধ্বনি নামৰ বোলছবিকেইখন কৰিছিলে। ইয়াৰ পিছত তেওঁ প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ৰঙীন ছবি ভাইটিতো অভিনয় কৰিছিলে 1972 চনত। 1965 চনৰ প্ৰতিধ্বনি বোলছবিখনৰ পিছত তেওঁ কেইবছৰমান জিৰণি লৈছিলে আৰু তাৰ পিছত 1972 চনত তেওঁ ভাইটিৰ জৰিয়তে আকৌ বোলছবি জগতলৈ আহি গ'ল। 1973 চনত তেওঁ মমতা, 1974 চনত পৰিণাম, 1975 চনত সন্তান নামৰ বোলছবিখনো তেওঁ কৰিছিলে আৰু এই সন্তান নামৰ বোলছবিখন আছিল তেওঁৰ জীৱনৰ শেষ বোলছবি। তেওঁ গোটেই জীৱনজোৰা অভিনয় জগতখনত বহু ধৰণৰ অভিনয়েৰে অভিনয় জগতখনক ধনী কৰি থৈ গৈছে আৰু শেষত 1988 চনত তেওঁ ইহলীলা ত্যাগ কৰে আৰু তেওঁৰ জীৱনৰ নাটৰ সামৰণি মাৰে। ইয়াৰ পিছত অন্য এগৰাকী প্ৰতিভাশীল নাৰীৰ মৃত্যুবাৰ্ষিকী হয়। তেওঁ হ'ল অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা সুপ্ৰভা দেৱী। তেখেতৰ জন্ম হৈছিল 1939 চনৰ 24 ডিচেম্বৰত অসমৰ তৈলনগৰী ডিগবৈত। তেখেতে প্ৰথম 1984 চনত নয়নমণি বোলছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতখনলৈ আহিছিলে আৰু এইখন আছিল তেওঁ পৰিচালনা কৰা প্ৰথম ছবি। এই ছবিখনে তেওঁৰ জীৱনলৈ জনপ্ৰিয়তা কঢ়িয়াই আনিছিলে আৰু নয়নমণি ছবিখন সেই সময়ৰ এখন জনপ্ৰিয় ছবি আৰু এই ছবিখনত অভিনয় কৰিছিলে জনপ্ৰিয় অভিনেতা নিপন গোস্বামী আৰু অভিনেত্ৰী বিদ্যা ৰাৱে। ইয়াৰ পিছত তেওঁ 1986 চনত সৰবজান বোলছবিখনক পৰিচালনা কৰে। তেওঁ চলচ্চিত্ৰ পৰিচালনা কৰাৰ লগতে প্ৰযোজিকা আৰু গীতিকাৰো আছিল। 1985 চনত তেখেতে শিল্পী দিৱস বঁটা লাভ কৰিছিল। অসমীয়া চলচ্চিত্ৰ জগতলৈ অনন্য প্ৰতিভাৰ বৰঙণি আগবঢ়াই সুপ্ৰভা দেৱীয়ে 2011 চনৰ 14 জুন তাৰিখে ইহলীলা ত্যাগ কৰিছিল। আজি এই বিশেষ দিনটোত সমগ্ৰ অসমবাসীয়ে তেওঁলোকক সোঁৱৰিছে আৰু এই দুগৰাকী নাৰী মৃত্যু বাৰ্ষিকীৰ দিনা আমি তেওঁলোকলৈও প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আন এক উল্লেখযোগ্য দিশ হ'ল আজি ব্লাড ডনাৰ ডে'। প্ৰত্যেক বছৰে আজি এই দিনটোত মানে 14 জুনত গোটেই বিশ্বই ৱৰ্ল্ড ব্লাড ডনাৰ ডে' পালন কৰে। এই দিনটো প্ৰথম 2005 চনত জইণ্ট ইনিচিয়েটিভ অফ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ দ্বাৰা অৰ্গেনাইজ কৰা হৈছিলে। দ্য ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট ছ'চাইটিয়ে
এই দিনটো পালনৰ জৰিয়তে মানুহৰ মাজত সজাগতা আনিব বিচাৰিছিল। ব্লাড ছেভ এণ্ড ব্লাড প্ৰডাক্টৰ ওপৰত মানুহক সজাগ কৰি তুলিছিল। ব্লাড ডনাৰ ডে। ব্লাড ডনেট মানে ৰক্তদান, এক মহান দান, আৰু ৰক্তদান দিয়া সকলো মহান। ৰক্তদানৰ জৰিয়তে এজন মানুহক জীৱনদান দিয়াৰ উপৰিও সেই পৰিয়ালটোলৈও জীৱনদান দিয়াটোৱেই বুজায়। ৰক্তদান এক মানৱতাবোধ কাম্য কাৰ্যৰ লগতে ইয়াৰ এক বিজ্ঞানসন্মত দিশো আছে যে সুস্থ মানুহ এজনৰ ৰক্তদানে মানৱ দেহৰ ক্ষতি নকৰাই বৰঞ্চ ৰক্ত সঞ্চালনৰ বাবে এই দিশটো এক ইতিবাচক দিশ হিচাপেহে পৰিগণিত হয়। এই ব্লাড ডনাৰ ডে দিনাখন আমি ৱৰ্ল্ডৰ সকলো ব্লাড ডনাৰকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক ব্লাড ডনাৰৰ নিচিনা এক মহান কৰ্ম কৰাৰ বাবে ধন্যবাদো জনাইছোঁ। অহাকালি আকৌ লগ পাম আজিৰ দিনটোৰ বিশেষত্বত অন্য এটা টপিক লৈ। তেতিয়ালৈ ভালে থাকক, সুস্থ সবলে থাকক, পাৰিলে প্ৰয়োজনীয় ব্যক্তিক ৰক্তদান কৰক। আৰু ইয়াৰ লগতে মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰক। এতিয়ালৈ যদি মোৰ চেনেলটো লাৰ্ণ উইথ চন্দ্ৰালী ছাবস্ক্ৰাইব কৰাও নাই, দেৰি নকৰাকৈ তলত থকা ছাবস্ক্ৰাইব বুটামটো টিপি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ। দিনটো ভাল হোৱাৰ কামনাৰে। হেভ এ নাইচ ডে।